নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ কেইটামান আপোনালোকলৈ সাঁথৰৰ উত্তৰ লৈ আহিছোঁ। যদি উত্তৰবোৰ জানে কমেণ্ট কৰি জনাবচোন। ভো ভো কৰে ভোমোৰা নহয়, লগুণ পিন্ধে বামুণ নহয়। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো যদি জানে কওকচোন কি বস্তু? হয়, উত্তৰটো হৈছে যঁতৰ। কোন তিনিটা লেটাৰে এজনী ছোৱালীক মহিলালৈ ৰূপান্তৰ কৰে? বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ব পাৰিবনে এনেকুৱা কোন তিনিটা লেটাৰ বা আখৰ আছে যি এজনী ছোৱালীক মহিলালৈ ৰূপান্তৰ কৰে? হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে বয়স। ব য় হ, এই তিনিটা আখৰ। কি বস্তু চোৰে দেখিলেও চুৰ কৰিব নোৱাৰে? বন্ধু বান্ধৱীসকল, এনেকুৱা কি বস্তু আছে যিটো চোৰে দেখিলেও চুৰ কৰিব নোৱাৰে? আপোনালোকে ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে শিক্ষা। শিক্ষা চোৰে দেখিলেও চুৰ কৰি নিব নোৱাৰে। কি পানীত মাছ নাথাকে? বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ব পাৰিবনে কি পানীত মাছ নাথাকে? হয়, উত্তৰটো হৈছে চকু পানী। চকু পানীত মাছ থাকিব নোৱাৰে। পিটিকিলেও ভাঙে, আফালিয়ালেও নাভাঙে। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰি জনাওকচোন। হয়, উত্তৰটো হৈছে ভাত। ৰজাৰ ঘৰৰ কলি গাই, উক পিয়ন দি মৰি যায়। বন্ধু বান্ধৱীসকল, উত্তৰটো কি বাৰু কওকচোন। হয়, ঠিকেই ভাবিছে, উত্তৰটো হৈছে কলগছ। এটা ছাগলীৰ তিনিটা মাথা, খাই আকৌ শুকান লাটা বাটা। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিছেনে উত্তৰটো কি? হয়, ঠিকেই ভাবিছে, উত্তৰটো হৈছে চৌকা। লাটা পাতা মানে হৈছে গছৰ ডাল পাত। এনেকুৱা কি বস্তু যিটো সদায় বাঢ়ি যায় কিন্তু কেতিয়াও কমিব নোৱাৰে? আপোনালোকে ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে বয়স। বয়স সদায় বাঢ়িহে যায় কিন্তু কেতিয়াও কমিব নোৱাৰে। তিনিটা আখৰৰ এটা জন্তুৰ নাম। প্ৰথম দুটা আখৰ মিলি হয় এজন ল'ৰাৰ নাম। পাছৰ দুটা আখৰ মিলি হয় এজনী ছোৱালীৰ নাম। উত্তৰটো বাৰু কি ক'ব পাৰিবানে? যদি জানা কমেণ্ট কৰি জনোৱাচোন। হয়, উত্তৰটো হৈছে হৰিণা। প্ৰথম দুটা আখৰ হৰি, হৰি মিলি এটা ল'ৰাৰ নাম, আৰু পাছৰ দুটা শব্দ ৰীণা, ৰীণা শব্দ মিলি এজনী ছোৱালীৰ নাম, আৰু হৰিণা তিনিটা মিলি হৈছে এটা জন্তুৰ নাম। কোন ডাক্তৰে ৰোগী নাচায়? বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ব পাৰিবনে এনেকুৱা কোন ডাক্তৰ আছে যি ৰোগী নাচায়? যদি উত্তৰটো জানে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা আৰু ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।